হেল্ল' ফ্ৰেণ্ডছ, মই বৰ্তমান আছোঁ পুনেৰ FC ৰোড মানে ফাৰ্গুছন কলেজ ৰোড। আৰু এতিয়া টাইম হৈছে 7:20, সন্ধিয়া 7:20। আৰু জেনেৰেলি এইটো টাইমত আমাৰ অসমত কি হয়, গধূলি হৈ যায়, আন্ধাৰ হৈ যায়। কিন্তু ইয়াত আপোনালোকে চাওক, এতিয়ালৈকে আন্ধাৰ হোৱা নাই। ষ্ট্ৰীট লাইট জ্বলিছে কিন্তু আন্ধাৰ হোৱা নাই। চ' এই ৰোডটো কাফি মানে হেপেনিং ৰোড। মানে যথেষ্ট ইয়াত ল'ৰা ছোৱালী আপোনালোকে দেখা পাব, কাৰণ ইয়াত ফাৰ্গুছন কলেজ আছে। আৰু তাৰ লগতে বহুতখিনি ইয়াত মানে আপোনাৰ ষ্টলছ আছে, খোৱা শ্বপছ আছে, ইভেন আপোনাৰ কাপোৰ কানি দোকান পৰা আদি কৰি বহুত কিবা কিবি আছে। চ' এই ৰাস্তাটো কাফি হেপেনিং। মানে এইখন চাওক, তাতে কিবা এটা দেখিলোঁ, এইবোৰ ষ্টুডেণ্টছ, বাইকাৰ্ছ, গাড়ী, চিটি বাছ। চ' বৰ ধুনীয়া এটা মানে সন্ধিয়া সময়ত বৰ ধুনীয়া এটা নাজাৰা। চ' মই এফালেদি গৈ আছিলোঁ, মই ভাবিলোঁ এইটো ভিডিঅ'টো ৰেকৰ্ড কৰোঁ, আপোনালোকক দেখাওঁ। আৰু এতিয়াও আপোনাৰ 15-20 মিনিটমানটো আছেই আন্ধাৰ হ'বলৈ, সন্ধিয়া হ'বলৈ। অলপ আন্ধাৰ ফিলটো আহিছে, বাট দেন কমপ্লিট আন্ধাৰ হোৱা নাই এতিয়ালৈকে। আৰু এইকেইদিন পুনেত আপোনাৰ বতৰটো বেয়া, আদাৰৱাইজটো আৰু দেৰিলৈকে, এতিয়াতো আৰু পোহৰ হৈ থাকিলহেঁতেন। একদিন ইয়াত ডাৱৰীয়া বৰষুণ বতৰ, আদাৰৱাইজ ইয়াত আৰু পোহৰ হৈ থাকিলহেঁতেন। মে বি ট্ৰেফিক লাইটছ এতিয়ালৈকে নজ্বলিলহেঁতেন। চ' এইটো হ'ল আপোনালোকৰ FC ৰোড।